আৰু আজি ৰাতিপুৱা ঘৰ পালোহি আৰু এতিয়া পৰিয়ালৰ লগত অলপ মেলালৈ যাম বুলি ভাবিছোঁ। গাঁৱত এটা মেলা লাগিছে আৰু প্ৰত্যেক বছৰৰ দৰে মেলা লাগে, তাতে যাম। আৰু ই হৈছে আমাৰ নাম কৈ দিয়া তোমাৰ ৰিয়াঞ্চ কি ৰিয়াঞ্চ নেৱাৰ, মোৰ ভতিজা ৰিয়াঞ্চ। আৰু ঘৰৰ চবত থাকি সৰু, চবত থাকি মৰমৰ। আজি আমি ক'ত যাম? ৰাৱণ। আৰু আচ্ছা, ৰাৱণ দাহন হয় দশমীৰ দিনাখন, সেইকাৰণে সেই ৰাৱণক চাবলৈ, অৰ্থাৎ তাতে মেলা হয়, মেলাও হয় অৱশ্যে, আৰু মেলা চাবলৈ আমি গৈ আছোঁ। এই মেলাটো আমাৰ গাঁৱৰ মেলা কেনেকুৱানো হয় আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। আৰু এয়া হৈছে আমাৰ গাঁৱৰ মেলা। আমি আহি পালোঁ। মোৰ লগৰ কেইজন ইয়াতে ৰখি আছে ক'ৰবাত, তেওঁলোকক লগ কৰিব লাগিব। মানুহৰ ইমান সমাগম দেখা নাই। যোৱা বছৰ বিগত বছৰত কিন্তু যথেষ্ট মানুহ হৈছিল ইয়াতে। আৰু এয়া হৈছে মোৰ লগৰ পংকজ। আৰু আজি এবছৰ লগ পাইছোঁ। ইমান শকত ল'ৰা, কি মটিভেশ্যন পালে ই, পটককৈ এবছৰত তেনেকৈ ঘূৰাই গ'ল। বেমাৰী নে কিবা? বেমাৰী নহয়, আচ্ছা, নিজকে পৰিৱৰ্তন কৰিছা। আচ্ছা, এইটো বহুত ভাল দেই। কিন্তু এনেকৈ শকত ল'ৰা প্ৰায় কিমান কেজি আছিলে? 72 কেজি। সৰুৰে পৰা শকত আছিলে। আৰু আহি পূজা মণ্ডপত মোৰ লগ পাইছোঁ আমাৰ ষ্টুডেণ্ট, আমাৰ প্ৰকাশ নেৱাৰ। কি কৰি আছে কওক? নিজৰ নিট কমপ্লিট কৰিছে প্ৰকাশে। আৰু এতিয়া ক'ত আছ? আৰু ই হৈছে আমাৰ সচিন সুবেদী। এতিয়া ক'ত কৰি আছা? Royal Academy Junior College. Royal Academy. Arts, Commerce is a second year. Namaskar, my name is Chandan Nakal. আৰু আমাৰ সঞ্জিত কি আছিলে? সঞ্জিত ৰাইট। কোনটো ক্লাছত পঢ়া? 7. আমার বিশাল হ্যালো। আৰু এয়া হৈছে ৰাৱণ। দশমীৰ দিনাখন ৰাৱণক বধ কৰিব। ৰাৱণৰ ৰূপ দিবলৈহে চেষ্টা কৰিছে, কিন্তু ৰাৱণ নিচিনা হোৱা নাই। আৰু আচলতে যোৱা বছৰো এনেকুৱাই আছিল ৰাৱণ, ইয়াতকৈ আচলতে বেয়াহে আছিল ন। এইবাৰো তেনেকুৱা ৰাৱণৰ ৰূপ দিবলৈ চেষ্টা কৰিছে, কিন্তু ৰাৱণ হোৱা নাই। আৰু ৰাৱণ ভাবিয়ে আচলতে বধ কৰিব আৰু দশমীৰ দিনাখন। প্ৰত্যেক বছৰৰ দৰে এইবাৰো মানে ৰাৱণ দাহন কাৰ্যসূচী হাতত লোৱা হৈছে। ই হৈছে আমাৰ পংকজ। আমি ক্লাছ হাইস্কুলৰ পৰা ন? হাইস্কুলৰ পৰা একেলগে পঢ়ি তাৰপিছত ডিগ্ৰীলৈকে, তাৰপিছত এতিয়াও বন্ধুত্ব আছেই। আৰু প্ৰত্যেকবাৰ যেতিয়াও আহোঁ লগ কৰা হয়। 2-3জনমান আছে, তেওঁলোকক লগ কৰাকৈ নাযাওঁ আৰু। কিন্তু কিন্তু অথনি তাতে চাউণ্ডটো অলপ কম, সেইকাৰণে আকৌ কৈ দিছোঁ, ই মোৰ দেন 90 কেজি আছিলে। 90কে কম আছিলে, 90 সমানে আৰু প্ৰায় 80 এবভ আছিলে।
80 এবভ আছিলে ই, কিন্তু নাও ইজ বিল' 60ৰ তলত। চাওক, যি ল'ৰা মই দেখাৰ পৰা মই জনাৰ পৰা শকত, সেই ল'ৰা এতিয়া 60ৰ তলত মানে। আৰু আজি পংকজৰ ঘৰতে অলপ মেলাৰ আমেজ লওঁ। আমাৰ অভিজিতো আছে, অভিজিত অলপ ব্যস্ত। অভিজিত মোৰ লগৰ হয়, সিও অলপ ব্যস্ত, সি কমিটিত আছে, কমিটিৰ এক্সিকিউটিভ মেম্বাৰত আছে, সেইকাৰণে অলপ ব্যস্ত হৈ আছে। এবাৰ লগ কৰি গ'ল বাৰু, তেওঁলোককো চিনাকি কৰা দিবলৈ বিচাৰোঁ। অনিমা মহন্ত, অনিমা মহন্ত নাই ব্লগ অনিমা মহন্ত কি গালা দিহা নাম গাইছে। আৰু এওঁ হৈছে মধুস্মিতা মিছ, আমি একেলগে স্কুলত পঢ়িছিলোঁ। আৰু কৃষক কইনা আচলতে তোৰপাৰ লগাইছিলে কবিতা, এওঁ কবি আচলতে মধুস্মিতা চমুৱা। আৰু ৰুঞ্জন বাইদেউ এইবুলি আমাৰ ষ্টুডেণ্ট আছিলে, ষ্টুডেণ্টৰ পেৰেণ্টছসকল, বাইদেউ। আৰু কিছু সাংস্কৃতিক অনুষ্ঠান ইয়াত চলি আছে, আৰু তেওঁলোকক লগ পালোঁ বহুত দিনৰ মূৰত, ভাল লাগিল। আৰু এয়া হৈছে আমাৰ অভিজিত, একদম মোৰ ইণ্টিমেট, বহুত দিন মাজতে গুৱাহাটীত লগ পাইছিলোঁ বাৰু, ইয়াক লগ পাই থাকোঁ বাৰু, মাজে মাজে লগ পোৱা যায়, গুৱাহাটী গৈ থাকে। আৰু এতিয়া সি কমিটিত আছে, বেচ কমিটি নহয়, এক্সিকিউটিভ মেম্বাৰ। পূৰ্বতে এখন বিদ্যালয়ত মই শিক্ষক হিচাপে কৰ্মৰত আছিলোঁ, আৰু সেই সূত্ৰে বহু ছাত্ৰ ছাত্ৰীৰ লগত কিছু স্মৃতি মেলাত লগ পোৱাৰ পিছত সজীৱ হৈ উঠিল। বন্ধুসকলৰ সেই হাঁহি ধেমালি লগ পাই বহু স্মৃতি ৰোমন্থন কৰিলোঁ আৰু কথা পাতিলোঁ। আৰু ৰাতি মোৰ মোবাইলৰ বেটাৰী ল' হোৱাৰ কাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ। লগ পাম তেতিয়ালৈকে, বাই বাই, নমস্কাৰ।